खुलुमबाय बयखौबो नोंथांमोना थाम्बनेलाव नायनानै मिन्थिखाबाय जानांगौ बिटिसिआव थाखानाय बर'निनो मोननै राजखान्थि हान्जा जायखौ जोङो मिन्थियो बिपिएफ आरो इउपिपिएल होननानै बिपिएफ आरो इउपिपिएल बे मोननै बर'नि रिजनेल पार्टिया खौसे जानांगौ होननानै मिरु दुलाराय बर' फरायसा आफादनि गाहाय आफादगिरि मानगेन्द्र दिपेन बर' बिथाङा खावलायनाय बायदियै बिटिसिनि बारग' चिफ मानगेन्द्र हाग्रामा महिलारि बिथाङाबो खौसे जानायखौ आंबो लुबैयो होननानै खौरांगिरिनि सिगाङाव बुंदों रायजोफोर স্পষ্ট যে আমি দুটা পার্টি গঠ হব পাৰিলে তো আমার কারণে বিরাট ভালো হব মই পুরা পজিটিভ এই লাইনত খাম্পাকো কৈছো ডিফেন বড়কো কৈছো মই আপনার ইচ্ছা আছে মোর ইচ্ছা আছে মোর ইচ্ছা আছে বহিম কিয় পারা নাই এনে বাহিরে বাহিরে দুটা দলে একত হব লাগে বলে এনে বাহিরে বাহিরে এই মোবাইলত এই টিভিত কৈ থাকিলে নহব প্ৰেক্টিকেল কৰক মই আজিও বহাৰ কাৰণে ৰেডি বহিব একত হব লাগে আমার কোনো আপত্তি নাই আমি একত হওয়া মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব बिटिसिनि बारग' चिफ मानगेन्द्र हाग्रामा महिलारि बिथाङा बिनि अनगायैबो खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों रायजोफोर नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला बिथांनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन भिडिअखौ जोबजासिम नायनानै लाग्रो रायजोफोर भिडिअखौ जोबजासिम नायखांनायनि उनावहाय नोंथांनि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय পিএমবি মিটিং হৈছে ডিফেন্স দলৰে পলিচি মিটিং বডিৰ মিটিং এই মিটিঙত কি আলোচনা হৈছে হোৱা নাই পিএমবিৰ যিবিলাক ডিসিশন সেইটো আউট কৰা নাযায় জানে আমি বিপিএফ দল হিচাপে আগন্তুক নিৰ্বাচনত কেনেকে কাম কৰিব কি কি আঁচনি লৈ পেলাই যাম এইবিলাক কথা আমাৰ ভিতৰত থাকিব তে পলিচি মেকিং এই পলিচিটো আপোনাক ক'লে কেনেকে হ'ব আমাৰ ভিতৰত আছে স্যার এফসি কৈছে ইউপিএল আৰু বিপিএফ লগ হ'ব লাগে বড় ৰাজনীতি এটা বিটিআৰ কি কয় সেইটো আপসু কোৱাটোতো বেয়া হোৱা নাই হ'ব লাগে কিন্তু ফাৰা নাই যে ইহঁতে আপসু প্ৰেচিডেণ্ট ডিফেন বড়ো সি নিজে মোৰ ওচৰত আহিছিল খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একত হ'ব লাগে বোলে এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গঠ হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো ডিফেন বড়কো কৈছো মই নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পাৰা নাই বা কৰিব পাৰা নাই কৰা নাই কিন্তু বাহিৰে বাহিৰে কৈ থাকিলে নহব নহয় ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল খাম্পাও কথা দিছে ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব আপনার ইচ্ছা আছে মোৰ ইচ্ছা আছে মোৰ ইচ্ছা আছে বহিম কিয় পাৰা নাই এনে বাহিৰে বাহিৰে দুটা দলে একত হ'ব লাগে বলে এনে বাহিৰে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহব প্ৰেক্টিকেল কৰক মই আজিও বহাৰ কাৰণে ৰেডি বহিব একত হ'ব লাগে আমার কোনো আপত্তি নাই আমি একত হওয়া মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব বিজেপি নহয় আমাৰ ৰিজনেল বিপিএফ আৰু ইউপিপিএল চৰকাৰ বনাব ইয়াত বেলেগ দলে পাত্তা নাপায় কি বিজেপি কি কংগ্ৰেছ সবেই নাপাব এইফালে আপাৰ আসামৰে আমাৰ ইয়াত নহয় এইফালে আপাৰ আসামত তাৰমানে স্যার বিজেপি উৎখাত কৰাৰ কাৰণে আপোনালোকে লগ হ'ব নেকি ইউপিপিএল বিপিএফ মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই কিয় লৈ অহা নাই খাম্পা যে কৈছে কিয় অহা নাই
তাতো এবাৰ ৰাজনীতি আছে নেকি? ৰাজনীতি এতিয়া এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হ'ব লাগে বুলি। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে, এতিয়া বিপদত আছে UPPL এই বড়ো জাতি একগোট হ'ব লাগে। বিপদৰ সময়ত বিচাৰে এইটো কি? আপোনালোকৰ যদি লগ যদি হয় বিজেপি ইয়াত আসন পাবলৈ বিটিচিত কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDPও নাপায়। আমি যদি একগোট হয়, কিন্তু আপোনালোকৰ চিট কোন হ'ব? প্ৰমোদপুৰ হ'বনে আপুনি হ'ব চিট? কোন চিট? যদি চৰকাৰ গঠন কৰে BTR বুলি ক'লে প্ৰমোদ বড়ো হ'ব, BTC বুলি ক'লে মই হ'ব। মই BTR নহয়, মই BTC চিপ হ'ব। যদি BTR থাকে প্ৰমোদ বড়ো BTR চিপ হ'ব। তাৰমানে মই BTR চিপ নহয়, মই BTC চিপ। তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত। এইবিলাক কি কয়? আমি দুটা দল এক হোৱাৰ পিছত আৰু ঠিক লাগে। আগৰ হাগৰণা এতিয়া হাগৰণা শক্তি হৈ আছে এতিয়াও আগতকে বেছি। এইবিলাক কেনেকুৱা আগতকে বেছি এইবিলাক কি ৰণকৌশল, মই কেনেকে কম আপোনাক কি ৰণকৌশল লৈছে লোৱা নাই, মই কেনেকে কম আপোনাক। আমাৰ ভিতৰত আছে BPF দলটো কেনেকে ইলেকশ্যন কেন্ডিডেট চৰকাৰ বনাব পাৰে, ইয়াৰ বুদ্ধিটো মই আপোনাক কেনেকে কম। এইটো তাৰমানে আপোনালোকৰ এই ইলেকশ্যনত মিত্ৰতা হ'ব BPF লগ হ'ব এই ইলেকশ্যনত? ক'লেতো ভাল ৰে, ক'লেতো ভাল। এতিয়া UPPL নিজে বিপদত আছে, বুজা নাই। যেতিয়া BPF নিজে আমি বিপদত আছিল এই সময়ত বড়ো জাতি একগোট হ'ব নালাগিছিল, এতিয়া UPPL বিপদ হৈ গ'ল বড়ো জাতি একগোট হ'ব লাগে বুলি। এইটো কি কথা হয়? মই বড়ো নাছিল, মই কিবা নাচ শৰ্মা আছে নেকি? মই বড়ো নহয়, প্ৰমোদ বড়োহে বড়ো। প্ৰমোদ বড়ো বিপদত পৰিলে বড়ো জাতি একগোট হ'ব লাগে। যেতিয়া হাগ্ৰামা মহিলাৰে বিপদত যায় বড়ো জাতি একগোট হ'ব নালাগে। মই নাট আছিল না শৰ্মা আছিল না আলি আছিল, মই জাম্বা দেই আমাৰ ভিতৰত থাকিব। পলিচি মেকিং, এই পলিচিটো আপোনাক ক'লে কেনেকে হ'ব? আমাৰ ভিতৰত আছে। স্যাৰ এফচুই কৈছে UPPL আৰু BPF লগ হ'ব লাগে বড়ো ৰাজনীতি BTR, কি ক'ব সেইটো? আপচু কোৱাটোতো বেয়া হোৱা নাই, হ'ব লাগে, কিন্তু ফাৰা নাই যে ইহঁতে। আপচু প্ৰেচিডেণ্ট ডিফেন বড়ো সি নিজে মোৰ ওচৰত আহিছিল, খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে, এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি একগোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো, ডিফেন বড়োকো কৈছো। মই আপোনাকে দোষাৰোপ কৰি আছো, আপুনি নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পৰা নাই বা কৰিব কৰা নাই। কিন্তু বাহিৰে কৈ থাকিলে নহ'ব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। আপোনাৰ ইচ্ছা আছে? মোৰ ইচ্ছা আছে, মোৰ ইচ্ছা আছে, বহিম। কিয় পৰা নাই? এনে বাহিৰে দুটা দলে একগোট হ'ব লাগে বুলি এনে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব, প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত BTCত আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়, এইফালে আপাৰ আছামত। তাৰমানে স্যাৰ বিজেপি উৎখাত কৰাৰ কাৰণে আপোনালোকে লগ হ'ব নেকি UPPL BPF? মইতো লগ কৰিব কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই?
খাম্পা যে কৈছে কিয় অহা নাই তাতে এবাৰ ৰাজনীতি আছে নেকি ৰাজনীতি এতিয়া এতিয়া কিবা নাই না এই বড়ো জাতি একগোট হব লাগে বোলে আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হব নালাগে এতিয়া বিপদত আছে UPPL এই বড়ো জাতি একগোট হব লাগে বিপদৰ সময়ত দিছে স্যাৰ এইটো কি? আপোনালোকৰ যদি লগ যদি হয় বিজেপি ইয়াত আসন পাবনে বিটিচিত কোনো বিজেপিও নাপায় কোনো কংগ্ৰেছো নাপায় কোনো ৰাইজৰ দলো নাপায় কোনো UDPও নাপায় আমি যদি একগোট হয় কিন্তু আপোনালোকৰ চিট কোন হ'ব কোনবোৰ হ'বনে আপুনি হ'ব চিট কোন চিট যদি চৰকাৰ গঠন কৰে BTR বুলি ক'লে প্ৰমোদ বড়ো হ'ব BTC বুলি ক'লে মই হ'ব শক্তি আছে আগৰ হাগৰণা মই BTR নহয় মই BTC চিপ হ'ব যদি BTR থাকে প্ৰমোদ বড়ো BTR চিপ হ'ব তাৰমানে মই BTR চিপ নহয় মই BTC চিপ তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত এইবিলাক কি কয় আমি দুটা দল এক হোৱাৰ পিছত আৰু ঠিক ঠাক লাগে আগৰ হাগৰণা এতিয়া হাগৰণা শক্তি হৈ আছে এতিয়াও আগতকে বেছি এইবিলাক কেনেকুৱা অনুভৱ হ'ল দেখা আগতকে বেছি এইবিলাক কি ৰণকৌশল মই কেনেকে কম আপোনাক কি ৰণকৌশল লৈছে লোৱা নাই মই কেনেকে কম আপোনাক আমাৰ ভিতৰত আছে BPF দলটো কেনেকে ইলেকশ্যন খেলিলে চৰকাৰ বনাব পাৰে ইয়াৰ বুদ্ধিটো মই আপোনাক কেনেকে কম এইটো তাৰমানে আপোনালোকৰ এই ইলেকশ্যনত মিত্ৰতা হ'ব BPF লগ হ'ব এই ইলেকশ্যনত ক'লেতো ভাল ৰে ক'লেতো ভাল এতিয়া UPPL নিজে বিপদত আছে বুজা নাই যেতিয়া BPF নিজে আমি বিপদত আছিল এই সময়ত বড়ো জাতি একগোট হ'ব নালাগিছিল এতিয়া UPPL বিপদ হৈ গ'ল বড়ো জাতি একগোট হ'ব লাগে বুলি এইটো কি কথা হয় মই বড়ো নাছিল মই কিবা নাচ শৰ্মা আছে নেকি মই বড়ো নহয় প্ৰমোদ বড়োহে বড়ো প্ৰমোদ বড়ো বিপদত পৰিলে বড়ো জাতি একগোট হ'ব লাগে যেতিয়া হাগ্ৰামা মহিলাৰ বিপদত যায়